আজি আৰু দেই আজি মই তুমি পলথিন একেবাৰে মানে মন পচন্দৰ বজাৰ কৰি আহিছোঁ ৰাইজ। হাই, মই লক্ষ্য হীৰা আৰু আজি বহুত দিনৰ মূৰত ভিডিঅ' এটি লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আৰু মানে আজি কি হ'ল, হঠাতে মন গ'ল, যদি মই ল'ব বিচাৰোঁ তেওঁ নিমিলে, তেওঁ যদি ল'ব বিচাৰে মই নিমিলে, তেনেকুৱা হয়। সকলো মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'টো ভাল লাগে শেষলৈকে চাব নে কি কয় আৰু যিখিনি হওক। আৰু এয়া মই লৈছোঁ তিনিচুকীয়াৰে পৰা, তিনিচুকীয়াৰ বিশাল মেগা মাৰ্টৰ ওচৰত আছে যিখন দোকান, তাৰ পৰা লৈছোঁ দেই। ফাৰ্ষ্ট মই এইকেইখন দেখাই লৈছোঁ। ইয়াত আছে আমাৰ অসমৰ বিহু, ঢুলীয়াই ঢোল বজাইছে, নাচনীয়ে নাচিছে আৰু এয়া গছতলৰ বিহু, এইখন মই ৱালত লগাবলৈ লৈছোঁ। আৰু এয়া এইখনো ভাল লাগিছে বাৰু। তাৰপিছত ল'লোঁ এইকেইটা অকণমানি এইকেইটা ৱালত দিম আৰু ইয়াত ফুল খৰচা আৰু এইকেইটা আনিলোঁ। এতিয়া ইয়াত লগাবলৈ ফুল আনিব লাগিব নহয়নে, এনেকুৱা ল'লোঁ মই কেইবাটাও। এইখিনি মানে দাদাজনক ভাল লাগিলে। এইকেইটাত অলপ ধূলি পৰি আছিলতো, মই লৈছোঁ বুলি তেখেতে ফটাফট সময় নলগাই গোটেইকেইটাতে নতুনকৈ বাৰ্নিছ কৰি পঠাইছে। তাৰ কাৰণে থেংক ইউ দাদা, যদি আপুনি মোৰ ভিডিঅ'টো দেখা পাইছে, ভাল লাগিলে। এতিয়া মানে নতুন হৈ গ'ল গোটেইকেইটা। এইখিনি মই ল'লোঁ, টোটেল 6টা ল'লোঁ। এতিয়া আৰু খালীকৈ দেখাইছোঁ। যেতিয়া ফুল ভৰাম তেতিয়া আকৌ ভিডিঅ'টো বনাম বুলি আশা ৰাখিছোঁ আৰু চাওঁগৈ কি হয়। তাৰপিছত আৰু এতিয়া গোটেইখিনি বজাৰৰ ভিতৰত আটাইতকৈ মোৰ পচন্দ হৈছে এইটো। এতিয়া মানুহজনে বা কি কয় আহি কিনে, তেওঁৰ ৰিয়েকশ্যন দেখাই নাই বাৰু। এতিয়া মই এইটো যে ল'লোঁ, এইটো মই ইয়াতে ৰাখোঁ নে মই এইফালে ৰাখোঁ, মই নিজেই কনফিউজ বাৰু। যিকি হওক দেখা যাব ইয়াত। আৰু কি ফুল দিলে ভাল লাগিব এতিয়ালৈকে মই ইমেজিন কৰিব পৰাই নাই, ভাবিমহে। আৰু যেতিয়া ল'ম সম্পূৰ্ণ হ'ব তেতিয়া আৰু ভাল লাগিব।